হেল্ল' এভৰিৱান আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। মই এইমাত্ৰ গা পা ধুই আহিলোঁ, সেইকাৰণে অলপমান ৰ'দত থিয় হ'ব আহিছোঁ। অলপ ঠাণ্ডা টাইপ লাগিছে আৰু এতিয়া মই দৈ চিৰা অলপমান খাম। খাই পেলাই মই হেৰি কৰিছিলোঁ, কি বুলি কয়, তেলপিঠাৰ হেৰিটো বনাই থৈছোঁ। এইটো অলপমান পিছত বনাম লাহেকৈ, আৰু গুড়া লাড্ডু বনাব আছে। এই দুটা বস্তু আজি মই বনাম বুলি ভাবিছোঁ। এতিয়া মই তেলপিঠা বনাবৰ কাৰণে সাজু কৰিছোঁ। এইখিনি গুড় মই ঠাণ্ডা পানীত ধুনীয়াকৈ কাটি পেলাই মিক্স কৰি লৈছোঁ। ইয়াতে ময়দা আৰু চুজি আছে, এইখিনি মই মিক্স কৰি লওঁ ফাৰ্ষ্টতে। दही सीरा राइस यम्मी यम्मी। इसके साथ रसगुल्ला मिल जाता तो मज़ा होता, पर है नहीं। कोई बात नहीं, ऐसे ही खा लेंगे। नहीं बनेगा। आज हम बना रहे हैं पीठा। अच्छे से दिखाओ, पीठा दिखा ही नहीं। पीठा वहाँ पे आगे लेके जाके देखो। मैं ना जानूँ हमें। ये देखो गाइस, ये हो गया पूरी। हाँ, पूरी नहीं पीठा ये, पर ये ज़्यादा फूल गया है। हाँ, गोलगप्पा निचना लगता है। পিঠাখিনিৰ ফাৰ্ষ্টখিনি নাজানো কিয় বা বেয়া হৈ থাকিলে, এতিয়াহে বনাওঁতে বনাওঁতে লাষ্টৰখিনি অলপমান ধুনীয়া হৈছে, মানে তেল পিঠাৰ চেপৰ নিচিনা হৈছে বাৰু। হেল্ল' ৰাইজ, তো মই এতিয়া যাই আছোঁ বজাৰ কৰিবৰ কাৰণে ফ্ৰেণ্ড এজনীৰ লগত। তাই ৱেইট কৰি আছে, আজি গাড়ী ইমান দিগদাৰ, ভগৱান ইমান টাইম ৰখিলোঁ, এখন গাড়ী পোৱা নাই ৰে। না ই ৰিক্সা আহিছে নে বাছ আহিছে, একো গাড়ীয়ে নাই, চবৰে গাত মানে বিহু লাগিছে। এইপিনে মাছৰ বজাৰত সোমাইছোঁ। মোৰ বাৰু মাছৰ তেনেকুৱা একো আইডিয়া নাই, ৰৌ কোনটো ভকুৱা, কিন্তু তেনেকৈ চিনি নাপাওঁ। লগৰজনীৰ সহায়ত কিবাকৈ ভকুৱা এটা লৈছোঁ বাচি পেলাই। নাৰিকল বিচাৰি গৈ আছোঁ ৰাইজ। নাৰিকলৰ যি জুই লগা দাম, কৃষ্ণ প্ৰভু, এই পৃথিৱীত নাৰিকল নাপাম চাগে আৰু বিচাৰি বিচাৰি। আগতে আমাৰ ঘৰতে ইমান আছিলে, আজিকালি কিনিবও নাপাওঁ। নাৰিকল মই নলওঁ দেই, তাই ল'ব। কৃষ্ণ প্ৰভু, অকলে অকলে ক'তবা যাই আছে তাই। মই মানে এনেই পিছে পিছে গৈ আছোঁ ৰাইজ। यहाँ पे कुछ नहीं है, यहाँ पे है ही नहीं कुछ भी, हम बेकार आए हुए। মোৰ চাওকচোন, এই মস্ত টপলাটো লৈ মই ইমান ঘূৰি থাকিব পাৰোঁ নে কওকচোন? নাই নাই, একদমেই নোৱাৰে। रंगालावे नारिकल ना हो, फिर भी पास में जाके देखते हैं, क्या पता हाँ क्या पता हो जाए, क्या पता लाओ लाओ नारियल बन जाए। এডাল ঠানি নিদিয়ে দে, বান্ধা আছে। তেজপাত কিমান কয়? হা কিমান কয়? লৈতো ল'মে 10 টকা মুঠা, লৈ ল। ই মস্ত ডাঙৰ ন, লৈ ল ডাঙৰ মুঠা ৰাইজ। আৰু তাইক এইখিনি শাক মই আনি দিছোঁ বাই দ্য ৱে। মই ইমানবিলাক বজাৰ কৰিছোঁ, মই দাঙিব পাৰিম। 30 টাকা ने दो। जो तुम ले रहे हो लेना तो पड़ेगा अब तक आगे। বিলাহী কিমান কৰি দিছে? 30 টকা। খুৰা ৰক হাম শক স্কেনাৰ নাই। তুমি এতিয়া কাক বিচাৰি আছা? খুৰাৰ পুত্ৰক বিচাৰি আছে ৰাইজ। আমি মানে অনলাইন পে'মেণ্ট কৰিলোঁ, বন্ধ। আৰু ইপিনে মই বজাৰখিনি উলিয়াই দেখুৱাইছোঁ আপোনালোকক কি কি আনিছোঁ। ইপিনে চিমলা মিৰ্চ আনিছোঁ মই পকৰি খাবৰ কাৰণে, আদা নহৰু আনিছোঁ, লগতে বিলাহী আনিছোঁ, ফুলকবি আনিছোঁ, ঔটেঙা এটা আনিছোঁ, আৰু লগতে মটৰ আনিছোঁ। তাৰপাছত মোৰ জানো ইমান মাটিতলৰ আলুটো মাছেৰে খাব মন গৈ আছিলে, সেয়াও লৈ আহিছোঁ। বজাৰৰ পৰা আহি পিঠা বনাব বহিছোঁ, হ'লেই অলমষ্ট থৈছোঁ, আৰু এক কাঁহী থৈছোঁ, বাকী আৰু এইখিনি আছে, এইখিনি হৈ যাব বাৰু। বহুত বেছি নাই, কেইখনমান হ'ব এইখিনিৰ। कैसा हुआ? ऐसे बोल दो, मतलब मैं क्या ही बोलूँ, ऐसे बोल। मैं क्या ही बोलूं, इतना अच्छा हुआ, इतना अच्छा लगा है ना।
আৰু এইপিনে মই মাছ ভাজি ভাজি এক পিচ খাবও লৈছোঁ। এনেকৈ ছাইডত পিঁয়াজ অলপমান কাটি লৈছোঁ। কোনে কোনে এনেদৰে খাই ভাল পায় বাৰু মোক জনাবচোন। মইতো বহুত বেছি ভাল পাওঁ। আঞ্জাত মই মাছ ইমান এটা ভাল নাপাওঁ, কিন্তু এনেকৈ ভাজি পেলাই খাই মই বেছি ভাল পাওঁ। আৰু লগতে ভাতৰ লগতো ভজা মাছে খাই বেছি ভাল পাওঁ আঞ্জাতকৈ। আৰু যিহেতু একেদিন কণ্টিনিউ মাছ মাংস তেনেকৈ খাই থকা হৈছে, সেইকাৰণে চিকেন খাব মন যোৱা নাছিল কাৰণে এয়া মই লিভাৰ আৰু পট অলপমানেই লৈ আহিছিলোঁ। এইখিনিয়ে ফ্ৰাই কৰি খাম। ভাতৰ লগত বাৰু মাছৰ জোলেদিয়ে খাম। এইখিনি এনেই ফ্ৰাই কৰি খাম বুলি ভাবিছোঁ। আৰু মই মাংস টাইপৰ বস্তু বনালে পিঁয়াজখিনি একেলগে তেলতে মানে মই দি নিদিওঁ। অলপমান পিঁয়াজ মই বচাই ৰাখোঁ, পিছত এনেদৰে দি দিওঁ। তেতিয়া মই টেষ্ট অলপমান বেছি ভাল পাওঁ খাই পেলাই। এইপিনে মই সদায় পৰম্পৰাটো কৰিব আহিছোঁ, মানে ধনিয়া নিব আহিছোঁ। আৰু এই ওলকবিৰ পাতবিলাকত বৰফ পৰি থকা যেন লাগে, হয়নে নহয় ক'বচোন। চাওকচোন, দেখিবলৈ একেবাৰে বৰফ, ওপৰৰ পৰা বৰফ পৰি থকা যেন লাগে। এই মই ওচৰৰ পৰাই ধনিয়া লৈ যাম। এইখিনি লৈ লওঁ। বেছি লোৱা নাই, হৈ যাব। আৰু এইপিনে মই অলপমান ধনিয়া দি দিছোঁ, অকণমান পানী দিছিলোঁ। এইখিনি শুকোৱা হোৱাৰ পাছত এইখিনি ভাজা হৈয়ে যাব, ধুনীয়াকৈ খাব পৰা হৈ যাব। আৰু এইপিনে মোৰ টেষ্টি লিভাৰ আৰু পট ভাজি ৰেডি হৈছে। মই অলপমান পিঁয়াজ কাটি লৈছোঁ, ওপৰত দি লৈছোঁ। এনেকৈ খাই মই খুব বেছি ভাল পাওঁ। আৰু সঁচা কথা কওঁ, ভাজিখিনি খুব টেষ্টি হৈছিলে খাবৰ কাৰণে। কোনে কোনে এনেদৰে খাই ভাল পায় বাৰু।